প্ৰথম কোৱেশ্চনটো আপোনালোকে দেখিব পাৰিছে which amendment of the Indian Constitution is known as the mini constitution ভাৰতীয় সংবিধানৰ কোনটো সংশোধনী ক্ষুদ্ৰ সংবিধান বুলি জনা যায় অপশন এ আছে 42nd amendment বি আছে 44th সি আছে 52nd and ডি আছে 73rd the right option of this question is option A হ'ব 42nd amendment 42তম সংশোধনীক ক্ষুদ্ৰ সংবিধান বুলি জনা যায় ঠিক আছে নেক্সট কোৱেশ্চনটো চাব পাৰিছে আপোনালোকে Where is the headquarters of the International Monetary Fund located? আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশন এ আছে জেনেভা বি আছে লণ্ডন সি আছে ৱাশ্বিংটন ডিসি এণ্ড ডি আছে পেৰিছ ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি হ'ব ৱাশ্বিংটন ডিসি আন্তৰ্জাতিক মুদ্ৰা নিধি চমুকৈ IMF ৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিসিত অৱস্থিত তাৰ পিছৰ কোৱেশ্চন চাব পাৰিছে Who was the founder of the Maurya Empire? Maurya সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল The right option of this question is option B. Option B হ'ব চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক নেক্সট কোৱেশ্চন চাব পাৰিছে Which is the highest mountain peak in the world? পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো অপশন এ আছে K2 বি আছে কাঞ্চনজংঘা সি আছে মাউন্ট এভারেস্ট এণ্ড ডি আছে লৰ্ডছে The right option of this question is option C. Option C হ'ব মাউন্ট এভারেস্ট মাউন্ট এভারেস্ট হৈছে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃংগ ওকে নেক্সট কোৱেশ্চন Who was the first Assamese to win the Sahitya Academy Award? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল অপশন এ আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বি আছে যতীন্দ্ৰনাথ দুৱাৰা সি আছে বিনোধৰ শৰ্মা এণ্ড ডি আছে বিৰিঞ্চি কুমাৰ বৰুৱা The right option of this question is option B. Option B হ'ব যতীন্দ্ৰনাথ দুৱাৰা আছিল সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তি নেক্সট কোৱেশ্চন Which of the following is a biodegradable waste? তলৰ কোনটো জৈৱ পচনশীল আৱৰ্জনা বহুত ইজি কোৱেশ্চন হয় এটা আপোনালোকে নিশ্চয় জানে অপশন এ আছে প্লাষ্টিক বি আছে গ্লাছ সি আছে পেপাৰ এণ্ড ডি আছে মেটেল ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি হ'ব পেপাৰ অৰ্থাৎ কাগজ হৈছে জৈৱ পচনশীল আৱৰ্জনা তাৰ পিছৰ কোৱেশ্চন দেখিব পাৰিছে The Aga Khan Cup is associated with which sport? Aga Khan Cup কোনটো খেলৰ সৈতে জড়িত অপশন এ আছে ক্ৰিকেট বি আছে ফুটবল সি আছে হকি এণ্ড ডি আছে টেনিছ ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি হ'ব হকি আগা খান কাপ হকি খেলৰ সৈতে জড়িত ওকে নেক্সট কোৱেশ্চন Who wrote the book Indica কিতাপখন কোনে লিখিছিল অপশন এ আছে কৌটিল্য বি আছে মেগাস্থিনিছ সি আছে ফাহিয়ান এণ্ড ডি আছে হিউৱেনচাং ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব মেগাস্থিনিছে ইণ্ডিকা নামৰ গ্ৰন্থখন লিখিছিল নেক্সট কোৱেশ্চন চাব পাৰিছে Which chemical is used to purify water? পানী বিশুদ্ধ কৰিবলৈ কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় অপশন এ আছে ক্লোৰিন বি ফ্লোৰিন সি আয়োডাইন এণ্ড ডি আছে ব্ৰোমাইন The right option of this question is option A. Option A হ'ব ক্লোৰিন পানী বিশুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চনটো চাব পাৰিছে Where is the headquarters of the South Asian Association for Regional Cooperation? চমুকৈ সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশন এ আছে নিউ দিল্লী বি আছে ইছলামাবাদ সি আছে কাঠমাণ্ডু এণ্ড ডি আছে ঢাকা ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন চি হ'ব কাঠমাণ্ডু সাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত নেক্সট কোৱেশ্চন বেটি বচাও বেটি পঢ়াও স্কিম was launched from which state? বেটি বচাও বেটি পঢ়াও আঁচনিখন কোনখন ৰাজ্যৰ পৰা আৰম্ভ কৰা হৈছিল অপশন এ আছে ৰাজস্থান বি আছে হাৰিয়ানা সি আছে পাঞ্জাব এণ্ড ডি আছে উত্তৰ প্ৰদেশ The right option of this question is option B. Option B হ'ব হাৰিয়ানা নেক্সট কোৱেশ্চন Who was the first speaker of the লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব জি বি মাভলংকাৰ আছিল লোকসভাৰ প্ৰথম গৰাকী অধ্যক্ষ
নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ নন এজ দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি জনা যায়? অপশ্যন এ আছে কৰ্ণাটকা, বি আছে কেৰেলা, চি আছে তামিলনাডু, এণ্ড ডি আছে অন্ধ্ৰপ্ৰদেশ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব কেৰেলা। কেৰেলাক মছলাৰ বাগিচা বুলি কোৱা হয়। তাৰপিছৰ কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ? সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব পাৰ্ট 3, অৰ্থাৎ তৃতীয় অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা আছে। অ'কে, তাৰপিছৰ কুৱেশ্যন চাব পাৰিছে, হু ইজ নন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া? কাক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়? অপশ্যন এ আছে ভগত সিং, বি আছে চৰ্দাৰ বল্লভভাই পেটেল, চি আছে সুভাষ চন্দ্ৰ বসু, এণ্ড ডি আছে লালা লাজপত ৰায়। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি হ'ব চৰ্দাৰ বল্লভভাই পেটেল। তাৰপিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ? বলৰ SI একক কি? অপশ্যন এ জুল, বি নিউটন, চি ৱাট, এণ্ড ডি পাস্কেল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব নিউটন। নেক্সট কুৱেশ্যন, ইন হুইচ স্পৰ্ট ইজ দ্য টাৰ্ম ন' বল ইউজড? ন' বল শব্দটো কোনটো খেলত ব্যৱহাৰ কৰা হয়? অপশ্যন এ আছে ফুটবল, বি আছে ক্ৰিকেট, চি আছে টেনিছ, এণ্ড ডি আছে হকী। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি হ'ব ক্ৰিকেট। তাৰপিছৰ কুৱেশ্যন দেখিব পাৰিছে, হুৱেৰ ইজ দ্য হেড অফিচ অফ ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ আছে নিউয়ৰ্ক, বি আছে ৰোম, চি আছে জেনেভা, এণ্ড ডি আছে পেৰিছ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব পেৰিছ। ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। অ'কে, নেক্সট কুৱেশ্যন, প্ৰধানমন্ত্ৰী জন ধন যোজনা ৱাজ লঞ্চড ইন হুইচ ইয়াৰ? প্ৰধানমন্ত্ৰী জন ধন যোজনা কোন বছৰত আৰম্ভ কৰা হৈছিল? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব 2014, 2014 চনত প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ লাইন ডিভাইডছ ইণ্ডিয়া এণ্ড চাইনা? কোনখন ৰেখাই ভাৰত আৰু চীনক বিভক্ত কৰিছে? অপশ্যন এ আছে ৰেড ক্লিফ লাইন, বি আছে ডুৰাণ্ট লাইন, চি আছে মেকমোহন লাইন, এণ্ড ডি আছে 49th পেৰালেল। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি হ'ব মেকমোহন লাইন, অৰ্থাৎ মেকমোহন ৰেখাই ভাৰত আৰু চীনক ভাগ কৰিছে। অ'কে, কুৱেশ্যন নম্বৰ 121, হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ? কোঠাৰ উষ্ণতাত কোনটো ধাতু তৰল অৱস্থাত থাকে? অপশ্যন এ আছে আইৰণ, বি আছে গল্ড, চি আছে মাৰ্কিউৰি, এণ্ড ডি আছে চিলভাৰ। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি হ'ব মাৰ্কিউৰি, অৰ্থাৎ পাৰা কোঠাৰ উষ্ণতাত তৰল অৱস্থাত থাকে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাব পাৰিছে, দ্য বেটেল অফ পলাচী ৱাজ ফ'ট ইন হুইচ ইয়াৰ? পলাশীৰ যুদ্ধ কোন বছৰত হৈছিল? অপশ্যন এ আছে 1757, বি আছে 1761, চি আছে 1764, এণ্ড ডি আছে 1857। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ 1757, 1757 চনত পলাশীৰ যুদ্ধ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 123, হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য ইণ্ডিয়ান আৰ্মড ফ'ৰ্চেছ? ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ বিষয়া কোন? অপশ্যন এ আছে প্ৰাইম মিনিষ্টাৰ, বি আছে প্ৰেচিডেণ্ট, চি আছে ডিফেন্স মিনিষ্টাৰ, এণ্ড ডি আছে চিফ অফ ডিফেন্স ষ্টাফ। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব প্ৰেচিডেণ্ট, অৰ্থাৎ ৰাষ্ট্ৰপতি হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ বিষয়া। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GST? GSTৰ সম্পূৰ্ণ নাম কি? অপশ্যন এ আছে জেনাৰেল চেলছ টেক্স, বি আছে গ্ল'বেল ছাৰ্ভিচ টেক্স, চি আছে গভৰ্ণমেণ্ট চেলছ টেক্স, এণ্ড ডি আছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব গুডছ এণ্ড ছাৰ্ভিচ টেক্স। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং? প্ৰথম আহোম ৰজা কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে নিশ্চয় জানে। অপশ্যন এ আছে চুকাফা, বি আছে চুডাংফা, চি আছে চুহুংমুং, এণ্ড ডি আছে ৰুদ্ৰ সিংহ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব চুকাফা। কুৱেশ্যন নম্বৰ 126,
হুইচ প্লেনেট ইজ ক্ল'জেষ্ট টু দ্য ছান সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি অপশ্যন এ আছে শুক্ৰ বি আছে পৃথিৱী চি আছে বুধ এণ্ড ডি আছে মংগল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব মাৰ্কিউৰী অৰ্থাৎ বুধ হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ কুৱেশ্যন নম্বৰ 127 দ্য দুলীপ ট্ৰফি ইজ ৰিলেটেড টু হুইচ স্পৰ্ট দুলীপ ট্ৰফি কোনটো খেলৰ সৈতে জড়িত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ক্ৰিকেট দুলীপ ট্ৰফি ক্ৰিকেটৰ সৈতে জড়িত তাৰ পিছৰ কুৱেশ্যন Where is the headquarter of the World Bank located? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ আছে নিউয়ৰ্ক বি আছে লণ্ডন চি আছে ৱাশ্বিংটন ডিচি এণ্ড ডি আছে পেৰিছ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ৱাশ্বিংটন ডিচি ৱাশ্বিংটন ডিচিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত অ'কে তাৰ পিছৰ কুৱেশ্যন হুইচ এচিড ইজ ফাউণ্ড ইন লেমন নেমুত কোনটো এচিড পোৱা যায় অপশ্যন এ আছে এচিটিক এচিড বি আছে চাইট্ৰিক এচিড চি আছে টাৰ্টাৰিক এচিড এণ্ড ডি আছে অক্সিলিক এচিড ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব চাইট্ৰিক এচিড নেমুত চাইট্ৰিক এচিড পোৱা যায় কুৱেশ্যন নম্বৰ 130 হুইচ অৰ্গেন ইজ এফেক্টেড বাই জণ্ডিছ জণ্ডিছ ৰোগত কোনটো অংগ আক্ৰান্ত হয় অপশ্যন এ আছে হাওঁফাওঁ বি আছে বৃক্ক চি আছে যকৃত এণ্ড ডি আছে হৃদযন্ত্ৰ ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব লিভাৰ অৰ্থাৎ যকৃত আক্ৰান্ত হয় জণ্ডিছ ৰোগত অ'কে তাৰ পিছৰ কুৱেশ্যন দ্য সৰস্বতী সন্মান ইজ গিভেন ফৰ এক্সেলেঞ্চ ইন হুইচ ফিল্ড সৰস্বতী সন্মান কোনটো ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা হয় অপশ্যন এ আছে ছায়েন্স অৰ্থাৎ বিজ্ঞান বি আছে ক্ৰীড়া চি আছে লিটাৰেচাৰ অৰ্থাৎ সাহিত্য এণ্ড ডি আছে ছ'চিয়েল ছাৰ্ভিচ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব লিটাৰেচাৰ সাহিত্যত দিয়া হয় সৰস্বতী সন্মানটো অ'কে তাৰ পিছৰ কুৱেশ্যন দেখিব পাৰিছে হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ শেষৰজন মোগল সম্ৰাট কোন আছিল অপশ্যন এ আছে আকবৰ 2 বি আছে বাহাদুৰ শ্বাহ জফৰ চি আছে ঔৰংজেব এণ্ড ডি আছে শ্বাহ আলম 2 কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব বাহাদুৰ শ্বাহ জফৰ আছিল শেষৰজন মোগল সম্ৰাট কুৱেশ্যন নম্বৰ 133 হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এম্পাৱাৰ্ছ দ্য প্ৰেচিডেণ্ট টু ইম্প'জ প্ৰেচিডেণ্টছ ৰুল ইন এ ষ্টেট ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে অপশ্যন এ আছে আৰ্টিকল 352 বি আছে 356 চি আছে 360 এণ্ড ডি আছে 370 ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 356 তাৰ পিছৰ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য আছাম বৈভৱ এৱাৰ্ড দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ আছাম অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন অপশ্যন এ আছে ডক্টৰ তপন শইকীয়া বি আছে ৰতন টাটা চি আছে কৃষ্ণ ৰয় এণ্ড ডি আছে হোমেন বৰগোহাঁই ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ৰতন টাটাই অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ প্ৰথমতে লাভ কৰিছিল অ'কে তাৰ পিছৰ কুৱেশ্যন দ্য মন্ট্ৰিল প্ৰট'কল ইজ এন ইণ্টাৰনেশ্যনেল ট্ৰিটি ডিজাইন টু প্ৰটেক্ট হুইচ অফ দ্য ফলোয়িং মন্ট্ৰিল প্ৰট'কল তলৰ কোনটো সুৰক্ষিত কৰাৰ বাবে স্বাক্ষৰিত এক আন্তৰ্জাতিক চুক্তি অপশ্যন এ আছে ৱেটলেণ্ডছ বি আছে কোৰেল ৰিফছ চি আছে বায়'ডাইভাৰ্চিটি এণ্ড ডি আছে অজন লেয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব অজন লেয়াৰ অজন স্তৰ সুৰক্ষিত কৰাৰ বাবে মন্ট্ৰিল প্ৰট'কল স্বাক্ষৰিত হৈছিল তাৰ পিছৰ কুৱেশ্যন চাব পাৰিছে লাখপতি বাইদেউ স্কিম ইজ এন ইনিচিয়েটিভ অফ হুইচ ষ্টেট গভৰ্ণমেণ্ট লাখপতি বাইদেউ আঁচনিখন কোনখন ৰাজ্য চৰকাৰৰ এক পদক্ষেপ অপশ্যন এ আছে পশ্চিম বংগল বি আছে উৰিষ্যা চি আছে অসম এণ্ড ডি আছে বিহাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব অসম তাৰ পিছৰ কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ইষ্টাব্লিছড ৰাষ্ট্ৰসংঘ কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল
অপশ্যন এ আছে 1944, বি আছে 1945, চি আছে 1948 এণ্ড ডি আছে 1950। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 1945। 1945 চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যন, হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ দ্য পিউৰিটি অফ মিল্ক? গাখীৰৰ বিশুদ্ধতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? অপশ্যন এ আছে বেৰোমিটাৰ, বি আছে হাইড্ৰমিটাৰ, চি আছে লেক্টোমিটাৰ এণ্ড ডি আছে থাৰ্মোমিটাৰ। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি। অপশ্যন চি হ'ব লেক্টোমিটাৰ। তাৰ পিছৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? অপশ্যন এ আছে বাসেন্দ্ৰী পাল, বি আছে জুনকো টাবেই, চি আছে সন্তোষ যাদৱ এণ্ড ডি আছে অৰুণিমা সিনহা। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব জুনকো টাবেই। তাৰ পিছৰ কুৱেশ্যন, হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম শিৱসাগৰ টু যোৰহাট? কোনজন আহোম ৰজাই ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰিছিল? অপশ্যন এ আছে গৌৰীনাথ সিংহ, বি আছে কমলেশ্বৰ সিংহ, চি আছে চন্দ্ৰকান্ত সিংহ এণ্ড ডি আছে পুৰন্দৰ সিংহ। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব গৌৰীনাথ সিংহ। তাৰ পিছৰ কুৱেশ্যন, হুইচ গ্লেণ্ড ইন দ্য হিউমেন বডি ইজ অফেন কল্ড দ্য মাষ্টাৰ গ্লেণ্ড? মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? অপশ্যন এ আছে থাইৰয়েড গ্ৰন্থি, বি আছে পিটুইটাৰী গ্ৰন্থি, চি আছে এড্ৰিনাল গ্ৰন্থি এণ্ড ডি আছে অগ্নাশয়। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব পিটুইটাৰী গ্ৰন্থি। তাৰ পিছৰ কুৱেশ্যন, দ্য নোবেল পিচ প্ৰাইজ ইজ এৱাৰ্ডেড ইন হুইচ চিটি? শান্তিৰ নোবেল বঁটা কোনখন চহৰত প্ৰদান কৰা হয়? অপশ্যন এ আছে ষ্টকহোম, বি আছে কোপেনহেগেন, চি আছে জেনেভা এণ্ড ডি আছে অশ্লো। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, অশ্লো। তাৰ পিছৰ কুৱেশ্যন, হুইচ ইজ দ্য অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যানখন কোনখন? অপশ্যন এ আছে কাজিৰঙা, বি আছে কেইবুল লামজাও, চি আছে দাচিগাম এণ্ড ডি আছে চাইলেণ্ট ভেলী। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব কেইবুল লামজাও নেশ্যনেল পাৰ্ক। অ'কে। তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ গল্ড? সোণৰ ৰাসায়নিক চিহ্ন কি? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব এ ইউ। কুৱেশ্যন নম্বৰ 145, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ দ্য ভাৰত ৰত্ন? ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? অপশ্যন এ আছে মাদাৰ টেৰেছা, বি আছে ইন্দিৰা গান্ধী, চি আছে MS সুব্বালক্ষ্মী এণ্ড ডি আছে লতা মংগেশকাৰ। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব ইন্দিৰা গান্ধী। তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ URL ইন কম্পিউটাৰ টাৰ্মিনলজি? কম্পিউটাৰৰ ভাষাত URLৰ সম্পূৰ্ণ নাম কি? অপশ্যন এ আছে ইউনিফৰ্ম ৰিচৰ্চ লোকেটৰ, অপশ্যন এ আছে ইউনিফৰ্ম ৰিচৰ্চ লোকেটৰ, বি আছে ইউনিভাৰ্চেল ৰেডিঅ' লোকেটৰ, চি আছে ইউনিফাইড ৰিচৰ্চ লিংক এণ্ড ডি আছে ইউনিক ৰিচৰ্চ লাইন। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ইউনিফৰ্ম ৰিচৰ্চ লোকেটৰ। তাৰ পিছৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নন এজ দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ? তলৰ কোনটোক কম্পিউটাৰৰ মগজু বুলি কোৱা হয়? অপশ্যন এ আছে মনিটৰ, বি আছে CPU, চি আছে কিবৰ্ড এণ্ড ডি আছে ৰেম। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি। অপশ্যন বি হ'ব CPU। আৰু CPUৰ সম্পূৰ্ণ ৰূপটো চাব পাৰিছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। হু ইজ নন এজ দ্য ফাদাৰ অফ ইকনমিক্স? কাক অৰ্থশাস্ত্ৰৰ পিতৃ বুলি জনা যায়? অপশ্যন এ আছে এডাম স্মিথ, বি আছে কাৰ্ল মাৰ্কছ, চি আছে জন মেইনাৰ্ড কেনছ এণ্ড ডি আছে আলফ্ৰেড মাৰ্শ্বাল। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব আডাম স্মিথ। আডাম স্মিথক অৰ্থশাস্ত্ৰৰ পিতৃ বুলি জনা যায়। Question number 149. Inflation refers to a situation where there is. মুদ্ৰাস্ফীতি বুলিলে কোনে এক পৰিস্থিতিক বুজায়? অপশ্যন এ আছে ইনক্ৰিজ ইন প্ৰাইচ লেভেল, বি আছে ডিক্ৰিজ ইন প্ৰাইচ লেভেল, চি আছে ষ্টেবল প্ৰাইচেছ এণ্ড ডি আছে ইনক্ৰিজ ইন প্ৰডাকশ্যন। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন
এ অপশ্যন এ হ'ব ইনক্ৰিজ ইন প্ৰাইচ লেভেল ঠিক আছে অৰ্থাৎ মূল্য স্তৰ বৃদ্ধি পোৱা বুজায় মুদ্ৰাস্ফীতিক ওকে তাৰ পিছৰ কোৱেশ্চনটো চাব পাৰিছে ইন হুইচ ষ্টেট ইজ দ্য কোনাৰ্ক সান টেম্পল লোকেটেড কোনাৰ্ক সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যন এ আছে উৰিষ্যা বি আছে ৱেষ্ট বেংগল চি আছে তামিলনাডু এণ্ড ডি আছে কৰ্ণাটক ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব উৰিষ্যা কোনাৰ্ক সূৰ্য মন্দিৰ উৰিষ্যাত অৱস্থিত কুৱেশ্যন ফৰ ইউ এইটো কুৱেশ্যনৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ওকে ইন হুইচ চিটি ইজ দ্য তাজমহল লোকেটেড তাজমহল কোনখন চহৰত অৱস্থিত অপশ্যন এ আছে দিল্লী বি আছে আগ্ৰা চি আছে জয়পুৰ এণ্ড ডি আছে লক্ষ্ণৌ So thank you for watching this video. Keep watching, keep learning.